হয় তো নাম ভিউ তো আমি মই ইয়াত যেতিয়া প্ৰথম আহিছোঁ তেতিয়া চিনাকি মই প্ৰথম লগ পাইছোঁ আৰম্ভ হৈ আছে ঠিক তেনেকৈ ইয়াত যেনেকৈ চানিয়ে ভালকৈ কাম বনবিলাক গৈছিলে কৰি পেলাই তেনেকৈ ইয়াত গৈ বা ইয়াৰ নিচিনা এটা ইয়াতকৈ বেছি ভালকৈ কৰিবলৈ কাম কৰোঁ সেইটো চানি ওপৰত আমাৰ বিশ্বাস আছে আৰু তেওঁলোকৰ কথা যদি কিবা কাৰণত কাম কৰাৰ ক্ষেত্ৰত কেতিয়াবা কিবা জানকৈ যদি আপোনাক হ'বলগীয়া হৈছিলে তেতিয়াহ'লে গোটেই টিমটোৰ ফালৰ পৰা মই আপোনাক আজি কৈছোঁ যে ক্ষেত্ৰত তেনেকুৱা হৈছিলে সেইটোৱে আৰু যদি আপোনালোকৰ কিবা ক'ব লগা আছে পানী কি সুধিব যে কওক কিবা মনত নাৰাখিবি কাৰণ এনেইতো গালি পোৱা নাই কিবা এটা ভুল হৈছে গালি পাৰিছোঁ যাতে সেইটো বেলেগ এজন এলএছৰ বা বেলেগ এজন মেনেজাৰ যাতে ক'বলগীয়া নহয় আওৰাই দিব যাতে নালাগে বা তাত কি শিকি আহিছে বুলি যাতে ক'বলগীয়া নহয় গম পাইছে নাই যিখিনি ইয়াত শিকি গৈছে বা ভালকৈ জানো গোটেইখিনি সেইখিনি যাতে তাত ইমপ্লিমেণ্ট হয় যাতে কোনেও যাতে আঙুলিটোৱে ক'ব নোৱাৰে যে চানিয়ে এইটো ভুল কৰিছে ঠিক আছে তাৰ কাৰণে গালি দিয়া হয় আৰু কামৰ ক্ষেত্ৰত গালি দিয়া হয় তাত যাতে কোনো মনত যাতে বেয়া ভাৱ নাথাকে অকল মোৰ বুলি চবৰে পৰা কাৰণ একেলগে থাকিলে ইফাল সিফাল হ'বই কথা বতৰা লাগিবই ঠিক আছে আৰু কামৰ ক্ষেত্ৰত গালি খাবই ভাল পায়ো লাভ নাই বেয়া পায়ো লাভ নাই এতিয়া বেয়া পাই নাযাবি আৰু সেইখিনিকে আৰু মই এটা ক'ব বিচাৰিছোঁ মই যেতিয়া জুলীয়াটোত আহিছোঁ এই জুলীয়াটোত আহিছিলোঁ তো আহি চব প্ৰথম প্ৰবীণ দা আৰু বাকী হেমন্ত তাৰপিছত আৰু বাকী যিসকল পুৰণা চবকে ভাল পাইছিলোঁ তাৰপিছতো যিসকল আহিছে আমাৰ মাজত চবকে মানে বহুতে ভাল পাইছোঁ মানে কাকো এনেকুৱা লগা নাই যে এইটো বেলেগৰ পৰা আহিছে বা অমুক তমুক নতুন কিবা কিবি তেনেকুৱা একো ফিল নাই তেনেকুৱা একো মনোভাৱ নাছিল কাম কৰি চবৰ লগতে ভালে লাগিছিল তাৰ মাজত কেতিয়াবা এইবিলাক থাকিবই কামৰ মাজত মোৰ ফালৰ পৰা চবৰ পৰা মানে তেনেকৈ কৰি বেয়া চেয়া নাপাব আৰু নাই মোকালৰ পৰা এটা কথা কওঁ মই অহা বেছিদিন যোৱা হোৱা নাই চাকৰিটো তেনেকুৱা খোৱা যিবিলাক মানুহ ভালে লাগে নাই কাম ঠিকে নহয় তথাপিতো হঠাৎ ব্যৱস্থাটো হেৰিবলা হ'ল ধৰিব নাপাওঁ তাৰপিছত আকৌ দুদিনমান ধৰি লওক থকা জীৱনকেইটা মানে কি ইয়াত থকালৈকে যদি হাতে ধৰি লওক মোৰ ভাল লাগিলে হয় সেইকাৰণে মই যিখিনি কৰিছোঁ ভাল লগাইছোঁ সেইখিনি মই হয়তো পাহৰি যাব আপুনি হ'লেও ট্ৰেন্সফাৰ আছে নহয় কৰিছোঁ নিৰ্বাচন কৰিব সেইকাৰণে কামৰ মাজতে ধৰি লওক গাড়ী চালি দিয়া যায় তাৰপিছত আকৌ পাহৰি যায় আকৌ একে ভাঙি পেলায় সেইকাৰণে মনত নাৰাখে আকৌ কেতিয়াবা